নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অসম মুভি ৰিভিউলৈ। আজি মই এটা কোৰিয়াছ কেছ অফ বেঞ্জামিন বুটাম মুভিখনৰ কাহিনী এক্সপ্লেইন কৰিবলৈ ওলাইছোঁ। আৰু এই মুভিখনৰ ডাইৰেক্টৰ হৈছে ডেভিড ফিনচাৰ। আৰু এই মুভিখনৰ IMDb ৰেটিং হৈছে 7.8 ষ্টাৰ্ছ আউট অফ 10। এই কাহিনীটো হৈছে এটা নতুনকৈ জন্ম হোৱা এটা কেঁচুৱাৰ, যাৰ জন্ম 90 বছৰীয়া বুঢ়া মানুহৰ নিচিনা হয়, কিন্তু তাৰ মৃত্যু জন্ম হোৱা কেঁচুৱাৰ বয়সত হয়। আৰু এই কাহিনীটো জানিবলৈ আপুনি এই ভিডিঅ'টো শেষলৈকে চাব। মুভিখনৰ আৰম্ভণিতে আমি এজনী মহিলাক এখন হস্পিটেলত মৃত্যুৰ লগত যুঁজি থকা দেখা পাওঁ। আৰু এই মহিলাজনীৰ নাম হৈছে ডেইজি। আৰু তাইৰ ছোৱালীজনীক 1918ৰ এটা কাহিনী শুনায়। আৰু তাই কয় যে সেই সময়ত এজন সুপৰিচিত ব্যক্তি আছিল আৰু তেওঁৰ নামটো আছিল মিষ্টাৰ গেটেউ। আৰু তেওঁ ঘড়ী বনোৱা কাম কৰিছিল। আৰু তেওঁক ৰেলৱে ষ্টেচনৰ বাবে এটা ঘড়ী বনাবলৈ কয়। আৰু তেওঁ অন্ধ হোৱাৰ পিছতো এটা বহুত ডাঙৰ ঘড়ী বনায়। তাৰ পিছত সকলোৱে আগত সেই ঘড়ীটো উদ্ঘাটন কৰে। কিন্তু সেই ঘড়ীটোৰ কাঁটাডাল আগুৱাই যোৱাৰ সলনি পিছফালেহে ঘূৰে। আৰু সকলোৱে সোধে যে আপুনি কিয় এনেকুৱা ঘড়ী বনালে। মিষ্টাৰ গেটেৱে কয় যে এই ঘড়ীটো ৱৰ্ল্ড ৱাৰত শ্বহীদ হোৱা সৈনিকসকলৰ স্মৃতিৰ বাবে বনাইছে, যাৰ মাজত তেওঁৰ ল'ৰাজনো আছিল, যাতে তেওঁলোকে এই ঘড়ীটোৰ দৰে আকৌ ঘৰলৈ ঘূৰি আহে। কিন্তু সকলোৱে এইটো কথা বিশ্বাস কৰিবলৈ টান পাইছিল, কাৰণ সময় কেতিয়াও ঘূৰি নাহে। যদিও মিষ্টাৰ গেটেউৰ কথা অবিশ্বাস আছিল, কিন্তু এই কথাবোৰে তেওঁলোকৰ অন্তৰ চুই গৈছিল। সেইবাবে তেওঁলোকে এই ঘড়ীটো তাতে লাগি থাকিবলৈ দিয়ে। কিন্তু কেৰলিনে এই কাহিনীটো বুজি পোৱা নাছিল বাবে ডেইজিয়ে তাইক এখন ডায়েৰী পঢ়িবলৈ দিয়ে। আৰু সেই ডায়েৰীখন কোনোবা বেঞ্জামিন বুটামৰ আছিল। আৰু ডেইজিয়ে কেৰলিনক ডায়েৰীখন পঢ়িবলৈ দিয়ে। কিয়নো ডেইজিৰ হাতত সময় কম আছিল বাবে কেৰলিনে মাৰ্কৰ শেষ ইচ্ছা বুলি পঢ়িবলৈ ধৰে। চন 1918ৰ 11 নৱেম্বৰত ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ শেষ হোৱাৰ বাবে সকলোৱে স্বাধীনতা পালন কৰি আছিল। আৰু সকলোৱে ৰাস্তাত ওলাই আহি আনন্দৰে পালন কৰি আছিল। আৰু থমাছ নামৰ এজন ব্যক্তিয়ে আৰু এটা ভাল খবৰ পাবলৈ ঘৰলৈ যায়। আচলতে তেওঁ মাক হ'বলৈ ওলাইছিল। কিন্তু ঘৰত গৈ থমাছে গম পায় যে বেবী জন্ম দিয়াৰ বাবে তেওঁৰ পত্নীজনী বহুত দুৰ্বল হৈ গৈছে। আৰু তাই এতিয়া জীৱনৰ অন্তিম সময়ত আছিল। আৰু থমাছক মৃত্যুৰ আগত এটা কথা কয় যে লাগিলে যিয়ে নহওক, কিন্তু আমাৰ বেবীটোক ভালদৰে ৰাখিবা। আৰু থমাছে তেওঁৰ পত্নীৰ মৃত্যুৰ পিছত বেবীটোক চাবলৈ যায়। আৰু বেবীটোক দেখি সুখী হোৱা সলনি চক খাই যায়। তাৰ পিছত তৎক্ষণাত বেবীটোক লৈ তাৰ পৰা পলাই যায় আৰু এখন নদী পাৰত গৈ ৰয়। আৰু থমাছে বেবীটো ৰাখিবনে মাৰি পেলাব ভাবি কনফিউজ হৈ যায়। কিন্তু তেতিয়াই তাত এজন পুলিচ অফিচাৰ আহে, যাৰ বাবে থমাছে তাৰ পৰা পলাবলৈ বাধ্য হয়। কিন্তু থমাছে বেবীটোক কোনো কাৰণে লগত ৰাখিব নিবিচাৰিছিল। আৰু এইবাবে বেবীটোক এখন বৃদ্ধাশ্ৰমত থৈ আহে। কিছু সময় পিছত বৃদ্ধাশ্ৰমৰ কেয়াৰটেকাৰ বাহিৰলৈ ওলাই আহে। আৰু এই মহিলাজনীৰ নাম কুইনী আছিল। কুইনীয়ে আৰু তাইৰ গিৰিয়েকে এই বেবীটোক দেখা পায়। আৰু কুইনীয়ে মাক হোৱা নাছিল বাবে তেওঁলোকে বেবীটোক ৰাখিবলৈ ডিচাইড কৰে। আৰু বেবীটো দেখিবলৈ বুঢ়া মানুহৰ নিচিনা আছিল বাবে ডক্টৰেও বেবীটো অতি সোনকালে মৃত্যু হ'ব বুলি কয়। কিন্তু কুইনীয়ে কাৰো কথাত মন নিদি বেবীটোক তেওঁলোকৰ লগত ৰাখে। আৰু তেওঁলোকে বেবীটোৰ নাম ৰাখে বেঞ্জামিন। কিন্তু বেঞ্জামিন দেখাত বুঢ়া মানুহৰ নিচিনা লাগিলেও তাৰ আচৰণ সৰু লোৱাৰ নিচিনা আছিল। আৰু এইবাবে যেতিয়া তাত থকা বৃদ্ধ মানুহবোৰে তেওঁলোকৰ লগত গন্তি কৰে তাৰ বহুত বেয়া লাগিছিল। আৰু কুইনীয়ে বেঞ্জামিনৰ দুখ দেখি সমস্যাত পৰিছিল। আৰু সেইবাবে বেঞ্জামিনক সাধাৰণ লোৱাৰ নিচিনা কৰিবৰ বাবে চাৰ্চত লৈ যায়। কুইনীয়ে ভাবে যে বেঞ্জামিনক কোনোবাই যাদু মন্ত্ৰ কৰি এনেকুৱা কৰি থৈছে। আৰু এইদৰে কেইবছৰমান গুচি যায়। আৰু তালৈ এজনী বুঢ়ী মানুহ তাত থাকিবলৈ আহে। আৰু বুঢ়ী মানুহজনীৰ লগত কেইদিনমান থাকিবলৈ তাইৰ নাতিনীয়েকজনীও তালৈ আহে। আৰু তাইৰ নাম ডেইজি আছিল। আৰু ডেইজিক দেখি বেঞ্জামিনৰ মনটো ভাল লাগে। তাৰ জীৱনত প্ৰথমবাৰৰ বাবে মনটো ভাল অনুভৱ কৰে, যাৰ বাবে সি ডেইজিৰ ওচৰত গৈ ফ্ৰেণ্ডশ্বিপ কৰে। আৰু ডেইজি আইতাকে তেওঁলোকৰ ফ্ৰেণ্ডশ্বিপ পচন্দ কৰা নাছিল, কিয়নো তাৰ আইতাকে গম নাপায় যে বেঞ্জামিন এজন সৰু ল'ৰা বুলি, কাৰণ বেঞ্জামিন দেখাত বুঢ়া মানুহৰ নিচিনা আছিল। আৰু এইবাবে বেঞ্জামিনে মনত বহুত দুখ পায়। তাৰ কিছুদিনৰ পিছত বেঞ্জামিনৰ মনটো উগুল থুগুল লাগে। যেতিয়া বেঞ্জামিনৰ বয়স বাঢ়িবলৈ ধৰে, সি নিজকে সলনি হোৱা যেন অনুভৱ কৰে। আৰু তাৰ শৰীৰটো আগতকৈ ষ্ট্ৰং হ'বলৈ ধৰে। আৰু এনেকুৱা সময়তে কুইনীৰ ইচ্ছা পূৰণ হয়। আৰু অৱশেষত তাই এটা বেবী জন্ম দিয়ে। আৰু এইবাবে তাইৰ ধ্যান বেঞ্জামিনৰ পৰা আঁতৰি যাবলৈ ধৰে। আৰু এইবাবে বেঞ্জামিনে অকলশৰীয়া অনুভৱ কৰে। যাৰ বাবে বেঞ্জামিনে ঘৰৰ পৰা ওলাই গৈ এখন সাগৰৰ কাষত বহি থাকে। আৰু ইয়াত কেপ্টেইন মাইকৰ লগত বেঞ্জামিনৰ চিনাকি হয়। আৰু মাইকে এজন ব্যক্তি সেইদিনা নহা বাবে এজন মানুহক কামৰ বাবে বিচাৰি ফুৰে। আৰু এইবাবে বেঞ্জামিনে মাইকৰ লগত জাহাজত যায়।
আৰু বেঞ্জামিনৰ তাত কাম কৰি বহুত ভাল লাগে আৰু এইটোৱে বেঞ্জামিনৰ জীৱনৰ টাৰ্নিং পইণ্ট হয়। আৰু এইদৰে কাম কৰাৰ পিছত বেঞ্জামিনে ঘৰলৈ যায় আৰু ঘৰলৈ যোৱাৰ সময়ত বেঞ্জামিনে এজন ব্যক্তিক লগ পায় আৰু সেই ব্যক্তিজনৰ নাম থমাছ আছিল। আৰু থমাছে বেঞ্জামিনক ৰিং দিয়া চলেৰে লগত লৈ যায় আৰু তাৰপিছত তেওঁলোকে এখন বাৰত যায় আৰু তাত গৈ তেওঁলোকে বহুত কথা পাতে। যদিও থমাছে বেঞ্জামিনক বৃদ্ধাশ্ৰমত থৈ গৈছিল, কিন্তু বেঞ্জামিনৰ পৰা দূৰত যোৱা নাছিল। আৰু থমাছে বেঞ্জামিনৰ লগত কথা পতাৰ পিছত বেঞ্জামিনক ঘৰত থৈ আহে। তাৰপিছত বেঞ্জামিনে ঘৰত আহি কুইনীৰ ওচৰত ক্ষমা খোজে যে সি নোকোৱাকৈ ঘৰৰ পৰা গুচি গৈছিল। আৰু এতিয়া বেঞ্জামিনৰ জীৱনত এজনেই ব্যক্তি আছিল, ডেইজি, যাৰ লগত বেঞ্জামিনে সময় কটাইছিল। আৰু এনেকৈ 2 বছৰ বেঞ্জামিনে ডেইজিৰ লগত সময় কটায়। তাৰপিছত বেঞ্জামিনে কেপ্টেইন মাইকৰ লগত সাগৰত কাম কৰিবলৈ যায়, কিয়নো বেঞ্জামিনে সাগৰৰ ওচৰত থাকি বহুত ভাল পাইছে। কিন্তু যোৱাৰ আগতে ডেইজিক কথা দিয়ে যে পৃথিৱীৰ যিকোনো কোণতেই নাথাকক কিয় সদায় ডেইজিক লেটাৰ লিখিব। আৰু বেঞ্জামিনে কথা দি কথা ৰাখে আৰু বেঞ্জামিনে যিকোনো দেশতেই নাথাকক কিয় ডেইজিক সদায় লেটাৰ লিখিছিল। আৰু এইদৰে কেইবছৰমান গুচি যায় আৰু ডেইজিও এতিয়া বহুত ডাঙৰ হৈ যায় আৰু বেঞ্জামিনেও এজনী বিবাহিতা মহিলাৰ লগত ৰিলেশ্যনশ্বিপত আহে আৰু বেঞ্জামিনে মহিলাজনীৰ লগত টাইম স্পেণ্ড কৰিবলৈ ধৰে। আৰু ইয়াৰ মাজতে World War II ষ্টাৰ্ট হোৱাৰ বাবে সকলোতে যুদ্ধ হয়, যাৰ কাৰণে বেঞ্জামিনৰ বাহিৰে কেপ্টেইন মাইক আৰু লগৰ সকলোৰে মৃত্যু হয়, যিসকল বেঞ্জামিনৰ ফেমিলিৰ দৰে আছিল। আৰু এইবাবে বেঞ্জামিনে আকৌ ঘৰলৈ ঘূৰি আহে আৰু ঘৰত অহাৰ পিছত বেঞ্জামিনে ডেইজিক আকৌ দ্বিতীয়বাৰৰ বাবে লগ পায়। আৰু প্ৰথমতে ডেইজিয়ে বেঞ্জামিনক দেখি চিনিবই পৰা নাছিল আৰু তাৰপিছত তেওঁলোকে লগ পোৱা আনন্দত ফুৰিবলৈ যায় আৰু দুয়োজনে বহুত ভাল সময় কটায়। ইয়াৰ মাজতে বেঞ্জামিনৰ অনুভৱ হৈ যায় সি ডেইজিৰ লাইক নহয়, কিয়নো তেওঁলোকৰ চিন্তাধাৰা ইজনৰ সিজনৰ লগত বেলেগ আছিল। আৰু কিছুদিনৰ পিছত বেঞ্জামিনে থমাছ বোটামক আকৌ লগ পায় আৰু থমাছে বেঞ্জামিনক কয় যে তেওঁ এটা বেমাৰত ভুগি আছে, যাৰ বাবে তেওঁৰ মৃত্যু যিকোনো সময়তে হ'ব পাৰে। আৰু এইবাবে বেঞ্জামিনক ইমান দিনে লুকুৱাই ৰখা কথাটো কয় বেঞ্জামিন যে তেওঁৰে সন্তান। আৰু থমাছে গোটেই সা সম্পত্তি বেঞ্জামিনৰ নামত কৰিব বিচাৰে আৰু তেওঁ এনেকুৱা কাম কৰাৰ বাবে বেঞ্জামিনৰ ওচৰত ক্ষমা খোজে। কিন্তু বেঞ্জামিনে প্ৰথমতে বহুত খং কৰে, কিয়নো তাৰ দেউতাকে ইমান দিনে এই কথাটো লুকুৱাই ৰাখিছিল। কিন্তু পিছত থমাছৰ ওচৰলৈ আহে, কিয়নো বৃদ্ধাশ্ৰমত বেঞ্জামিনৰ চকুৰ সন্মুখত বহুত মানুহৰ মৃত্যু হোৱা দেখা পাইছে, যাৰ বাবে সি জীৱনৰ মূল্য বুজি পাইছিল। সি গম পাইছিল যে মৃত্যু হোৱাৰ পিছত সকলো খং ৰাগ নাইকিয়া হৈ যায়। তাৰপিছত সেই সময়বোৰ বিচাৰিলেও পোৱা নাযায় আৰু এইবাবে বেঞ্জামিনে দেউতাকক ক্ষমা কৰি দিয়ে আৰু জীৱনৰ অন্তিম সময়লৈ সি দেউতাকৰ লগত থাকে। আৰু দেউতাকৰ মৃত্যুৰ পিছত বেঞ্জামিনে আৰু এটা কথা উপলব্ধি কৰে যে ডেইজি সি ভাল পায় সি কেতিয়াও ক'ব নোৱাৰিব। এইবাবে সি কথাটো ক'বলৈ ডেইজিৰ ওচৰলৈ যায়। কিন্তু ডেইজিৰ লগত কথা পাতি গম পায় যে সি আহি পোৱা দেৰি কৰিলে আৰু তাই বেঞ্জামিনক পাহৰি নিজৰ জীৱনত আগবাঢ়িছিল। আৰু এতিয়া তাই এজনী প্ৰফেশ্যনেল ডেন্সাৰ হৈ পৰিছিল আৰু এজন বয়ফ্ৰেণ্ডো থাকে। তাৰপিছত বেঞ্জামিনে উদাস হৈ তাৰ পৰা গুচি আহে। কিন্তু কিছু বছৰৰ পিছত বেঞ্জামিনৰ ভাগ্য চকৰি আকৌ ঘূৰে আৰু তাক আকৌ এবাৰ ডেইজিক লগ পোৱাই দিয়ে। আচলতে ডেইজি এক্সিডেণ্ট হয়, যাৰ কাৰণে তাই ডেন্সিং কেৰিয়াৰ শেষ হৈ যায় আৰু তাইৰ বয়ফ্ৰেণ্ডজনে তাইক এৰি গুচি যায়। কিন্তু তাৰ পিছতো বেঞ্জামিনক একচেপ্ট নকৰে, কিয়নো তাই এতিয়া ইনজুৰিড হৈ গৈছিল আৰু তাই কাকো দুখ দিব নিবিচাৰে। এইবাবে তাই বেঞ্জামিনক তাৰ পৰা গুচি যাবলৈ কয়। কিন্তু বহুত কিছুদিনৰ পিছত তেওঁলোকে আকৌ লগ পায় আৰু এইবাৰ তেওঁলোকে একেলগে থাকিবলৈ সিদ্ধান্ত কৰে আৰু একেলগে থাকিবলৈ লয়। আৰু ইয়াত তেওঁলোকৰ ৰিলেশ্যনশ্বিপ বহুত ভাল হৈ যায়, কিয়নো বেঞ্জামিন এতিয়া এজন ডেকা ল'ৰালৈ সলনি হৈ গৈছিল আৰু তেওঁলোকৰ কিছু বছৰৰ পিছত এজনী ছোৱালীও জন্ম হয়। কিন্তু বেঞ্জামিনে উদাস হৈ থাকে, কিয়নো বেঞ্জামিনে অনুভৱ কৰে যে সময় বাঢ়ি যোৱাৰ লগে লগে তাৰ বয়স কমি গৈ আছে আৰু পিছত ডেইজিৰ বাবে দুটা বেবী কেয়াৰ কৰাটো অসম্ভৱ হৈ পৰিব। আৰু এইবাবে বেঞ্জামিনে এটা বহুত ডাঙৰ সিদ্ধান্ত লয় আৰু সি তাৰ দেউতাকৰ সকলো সম্পত্তি বিক্ৰী কৰি ডেইজি নামত হৈ যায় আৰু ডেইজিক এৰি গুচি যায়। কিন্তু যোৱাৰ আগতে সি এখন চিঠি থৈ যায়, য'ত লিখা থাকে যে তাই আৰু যাতে অপেক্ষা নকৰে আৰু আকৌ এবাৰ বিয়া কৰি সুখত থাকে। আৰু বেঞ্জামিনে গোটেই পৃথিৱীখনত ফুৰিবলৈ যায়। আৰু কিছু বছৰৰ পিছত বেঞ্জামিনক বৃদ্ধাশ্ৰমৰ পৰা এটা কল আহে, যিখন এতিয়া কুইনীৰ ছোৱালীজনীয়ে চলাই আছিল। আৰু তাত অহাৰ পিছত বেঞ্জামিনে ডেইজিক আকৌ লগ পায়। কিন্তু পাৰ্থক্য এইটোৱে যে ডেইজি এতিয়া বুঢ়ী হৈ গৈছিল আৰু বেঞ্জামিন এজন 10 বছৰৰ ল'ৰা হৈ গৈছিল, যাৰ ডেইজিৰ নামটোৰ লগতে এইটোও মনত নাথাকে যে সি কোন হয়। আৰু ডেইজিয়ে বেঞ্জামিনক দেখি তাতে থাকিবলৈ ডিচাইড কৰে।
আৰু বেঞ্জামিনক এনেদৰে আলপৈচান ধৰে যে যেনেকৈ আইতাকে নাতিনীয়েকক ধৰে। আৰু যেতিয়া সময়বোৰ গুচি গৈ থাকে বেঞ্জামিনৰ বয়স কমি গৈ থাকে আৰু শেষত এটা নতুনকৈ জন্ম হোৱা বেবীৰ নিচিনা হৈ যায় আৰু ডেইজি কোলাতে মৃত্যু হয় আৰু এনেদৰে বেঞ্জামিনৰ জীৱনটো অন্ত হয় আৰু বেঞ্জামিনৰ ডায়েৰীৰ কাহিনী ইয়াতে শেষ হয়। আৰু এই ডায়েৰীখন পঢ়াৰ পিছত কেৰলিনৰ ৰিয়েলাইজ হয় যে এইটো কোনো কাহিনী নহয়, এইটো এটা বাস্তৱ মানে সঁচা ঘটনা আৰু বেঞ্জামিনে তাইৰ আচল দেউতাক আছিল। আৰু যেতিয়া কেৰলিনে সকলো গম পায় তেতিয়া ডেইজিৰো মৃত্যু হয় আৰু এই মুভিখন ইয়াতে শেষ হয়। বন্ধুসকল, এইটোৱে আছিল দ্য কুৰিয়াছ কেছ অফ বেঞ্জামিন বুটামৰ কাহিনী আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিব।